আপোনালোকে যদি কাৰোবাৰ খৰ খজুলি অৰ্থাৎ ফাংগাল ইনফেকশ্যন হৈছে তেতিয়ালৈকে ভিডিঅ'টো লাষ্টলৈকে চাব, কাৰণ ইয়াত মই এটা ক্ৰীমৰ বিষয়ে জনাই দিম। কাৰণ মোৰ লগত হৈছিলে আজি পৰা 10 বছৰমান হৈছিলে মোৰ লগত এই ছালৰ বেমাৰটো অৰ্থাৎ চৰ্মৰ ৰোগটো। তো মই বহুত ভুগিলোঁ মানে এই কপালত হৈছিলে, ডিঙিত হৈছিলে, হাতত হৈছিলে, ভৰিত হৈছিলে, এনেকুৱা প্ৰায় জেগাতো কিছুমান হৈছিলে। সেইটো সময়ত মানে বহুত ভুগিছিলোঁ। অৰ্থাৎ এনেকুৱা বাৰিষাৰ ছিজন আহিলে আৰু গৰমৰ ছিজনত অধিক মাত্ৰাত মানে কিবা জিন্স পেণ্ট এনেকুৱা গধুৰ মানে ভাৰী কাপোৰ মানে অকণমান ডাঠ কাপোৰ পিন্ধিব নোৱাৰি, একদম এনেকুৱা খজুতি মাৰে। আৰু খজুতিটো আপোনালোকে নিশ্চয় গম পাইছে, যাৰ হৈছে তেওঁলোক। খজুতি এনেকুৱা হয় মানে এই খজুতি আৰু ক'বই নাই কিমান আৰাম আৰু সেই খজুতি। তো আপোনালোকে ইয়াৰ পৰা পৰিত্ৰাণ পাব হ'লে প্ৰথমতে ভাল স্কিন ডক্টৰক দেখাব। আৰু ছেকেণ্ড কথা, আপোনালোকে এটা কাপোৰ দুদিন তিনিদিন নিপিন্ধিব। আৰু থাৰ্ড কথা হ'ল আপোনালোকে মানে ঘৰৰ যদি কাৰোবাৰ হৈছে, তেওঁ যদি কাউলীয়া গামোচা কিবা ইউজ কৰিছে সেই ইউজ সিহঁতে কৰিব, আৰু বেলেগে যাতে ঘৰৰ কোনো নকৰে। আৰু চাবোন ব্যৱহাৰ কেতিয়াও নকৰিব, যিটো আমি নৰ্মেল চাবোন লগাওঁ সেইটো চাবোন কেতিয়াও ব্যৱহাৰ নকৰিব। আৰু ডক্টৰৰ পৰামৰ্শ লৈ কিনে চাবোন ইউজ কৰিব। আৰু মই ইয়াত এটা ক্ৰীম দি দিম, আপোনালোকে এই ক্ৰীমটো ইউজ কৰিব। লনিকলঞ্জন হয়, অকণমান উচ্চাৰণ ভুল হ'ব পাৰে। আপোনালোকে এই ক্ৰীমটো লগালে নিশ্চয় আপোনালোকৰ ভাল হ'ব, কাৰণ মোৰ ভাল হৈ গ'ল। মোৰ দেখিছে এইবিলাক চফা হৈ গ'ল, মুখে চুখে য'তে ত'তে হৈছিলে চব চফা হৈ গ'ল, ক্লিয়াৰ হৈ গ'ল, ক্লিন হৈ গ'ল মানে এতিয়া। আপোনালোকে ইউজ কৰিব, নিশ্চয় ভাল হ'ব আপোনালোকৰ। আশা কৰিম ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় কিবা এটা হেল্পফুল যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। আজিলৈ ইমান ধৰণৰ পেলাইছোঁ, টাটা বাই বাই।